नमस्कार बंधु बान्धवीসকল केने खबर আপোনালোকৰ आशा करूँ সকলোৰে খবৰ ভাল আৰু সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন কিতাপ। এই কিতাপখনৰ নাম হৈছে জীৱনত উন্নতি কৰাৰ উপায় আৰু কিতাপখন লিখিছিল দেৱজিৎ শৰ্মাদেৱে। এই কিতাপখনৰ মাজৰ পৰা মই আপোনালোকক অলপখিনি কথা পঢ়ি শুনাম। আৰু মই আজি পঢ়ি শুনাবলৈ লৈছোঁ জীৱন মানেই হ'ল উন্নতি। জীৱন এটা বহুতে সুতি ই নিৰন্তৰ আগবাঢ়ি গৈয়ে থাকে, ৰবৰ সময় নাই। ৰৈ যোৱা মানেই হ'ল বন্ধ বানে গেলেকানি আৰু আৱৰ্জনা। জীৱন সুতিৰ হাতত উটি যোৱাতকৈ অতি যত্ন আৰু প্ৰযত্ন কৰি সময়ৰ সদ্ব্যৱহাৰ কৰি এই সংসাৰত কিছু হ'লেও মহত্বপূৰ্ণ কাৰ্য সমাধান কৰি আমাৰ মানৱ জীৱন সফল কৰাটোৱে হৈছে প্ৰকৃত কথা। জীৱনৰ পথত সংকট আহিবই, কিন্তু সি আমাৰ উন্নতিৰ বাটত হেঙাৰ হৈ থিয় দিব নোৱাৰে। জীৱনৰ বিপদ বিঘিনি নিজেই সমাপ্তি কৰিব লাগিব। আৱশ্যকতা কেৱল আমি উন্নতিৰ পথত আগবাঢ়িবলৈ আকাংক্ষা কৰা। এন্ধাৰ ৰাতি নিশ্চিতভাৱে শেষ হ'ব, ৰাতি পুৱাব। সূৰ্যৰ উজ্জ্বল কিৰণেৰে ধৰাতল উজ্জ্বল হোৱাৰ দৰে আমাৰ জীৱনটো উন্নতি আৰু সফলতাৰ পোহৰেৰে উজ্জ্বলতা বৃদ্ধি কৰিব। তাৰ কাৰণে আৱশ্যক অতি নিৰন্তৰ চেষ্টা, সংযম আৰু ধৈৰ্যৰ। আশা কৰোঁ সকলোৱে শুনিলে আৰু ভাল পালে।